বন্ধুসকল ভালে আছেনে? আজি ৰাতিপুৱা এতিয়া যেহেতু দেওবাৰ গতিকে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই এতিয়া যাম আপোনাৰ মৰিয়নি, য'ত কাপোৰৰ দোকান আছে, ফৰেনৰ দোকান কিছুমান আছে। এই ফৰেন গুডছত বিভিন্ন সামগ্ৰী পায়, গতিকে যাওঁচোন অলপ ভাল বিধৰ পেণ্ট চাৰ্ট কিবা পাওঁ নেকি কম ৰেটত। বলক বন্ধুসকল, এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো ওচৰতে ফাইনেলি আমি মৰিয়নি টাউনত প্ৰৱেশ কৰিছোঁ। এয়া এখন ৰেল গেট হয়, এইখন পাৰ হৈ মৰিয়নি টাউন ইয়াৰ পৰা আৰম্ভ হৈছে। বলক আগবঢ়ক, ভিডিঅ'টো চাই যাওক। ইয়াৰ দুয়ো কাষে কেৱল দোকান, বিভিন্ন ধৰণৰ সাজপাৰৰ দোকান আছে, অন্যান্য সামগ্ৰী দোকান, কাৰণ ইয়াত বহুত কম মূল্যতে সামগ্ৰীবোৰ পোৱা যায়। বিভিন্ন অঞ্চলৰ পৰা ইয়াত মানুহে বজাৰ কৰিবলৈ আহে। সৰু টাউন এখন, যথেষ্ট পৰিপাটি, কেতিয়াবা আপোনালোক আহিলে নিজে গম পাব। হয়, এয়া দোকানত সোমাইছোঁ, দেখিছে ভণ্টি নিজৰ প্ৰয়োজনীয় সামগ্ৰী পচন্দ কৰি আছে। যিহেতু ঠাণ্ডা বতৰ, এতিয়া বহুত ঠাণ্ডা পৰিব, ডিচেম্বৰ সোমাইছে, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আছে। এয়া দাদাই দেখাই আছে, ভণ্টিয়ে পচন্দ হ'লে আৰু ভণ্টিয়ে ল'ব, নহ'লে আৰু বেলেগ দোকানত চাব। এয়া বজাৰ কৰি আহি ঘৰত সোমাইছোঁ। আজি যথেষ্ট দেৰি হ'ল, এফালে সোমালোঁ, কিন্তু গোটেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, পিছে পৰা দেখাম। কি কয়, এই কথা এটা ক'বলৈ আছে, কি জানেনে? এই চুলিখিনি মানে মেকুৰী নেগুৰৰ লেখীয়া, টানি দিলে দীঘলৈ যায়, এৰি দিলে আকৌ আগৰ দৰে হৈ যায়। বাৰু হ'ব, পিছত লগ পাম এটি নতুন ভিডিঅ' লৈ। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো কৈ দে এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টাচ কৰি দিব। অ'কে, বাই বাই।